ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ টাৰ্গেট নীতিন গাডকাৰী। ককৰ'চ জনতা পাৰ্টিৰ পিছত কোন হয় E20 জনতা পাৰ্টি? ককৰ'চ জনতা পাৰ্টি কি কম আছিল বিজেপিক এহিকনি দিয়াত? ককৰ'চ জনতা পাৰ্টিয়ে কপালে দেশ, হাৰ মানিলে কেন্দ্ৰীয় চৰকাৰে। এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত লক্ষ্য নীতিন গাডকাৰী। ককৰ'চ জনতা পাৰ্টিৰ কম্পমানৰ পিছত এইবাৰ দেশ কঁপাবলৈ সাজু হৈছে E20 জনতা পাৰ্টি। ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এতিয়া বিজেপি চৰকাৰ। ইতিমধ্যেই আমি দেখিলো কিছুদিন পূৰ্বে গঠন হোৱা ককৰ'চ জনতা পাৰ্টিৰ শক্তি কিমান। ককৰ'চ জনতা পাৰ্টিৰ ভয়ত এক প্ৰকাৰে কঁপিলে কেন্দ্ৰীয় চৰকাৰ। বাধ্য হৈ পৰিল পদত্যাগ কৰিবলৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু এতিয়া টাৰ্গেট পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। ধীৰে ধীৰে কঁপিবলৈ লৈছে নীতিন গাডকাৰীৰ চকী। ইথানল মিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰি বিপদত দেশৰ জনতা। এক প্ৰকাৰে ক্ষুব্ধ হৈ পৰিছে বহু লোক। ইয়াৰ বিৰোধিতা কৰি এতিয়া সমগ্ৰ দেশজুৰি আৰম্ভ হ'ব প্ৰতিবাদ। ইয়াক কেন্দ্ৰ কৰি এটা দলৰ জন্ম হৈছে, যাৰ নাম হৈছে E20 জনতা পাৰ্টি। সামাজিক মাধ্যমত ধুমুহাৰ দৰে বলিছে E20 জনতা পাৰ্টিৰ বতাহ। গেৰুৱা বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে এইবাৰ থিয় দিছে E20 জনতা পাৰ্টি। কৰিব আন্দোলন। বাহনত ইথানল মিশ্ৰিত পেট্ৰল ভৰাই বহু লোকৰ বাহনৰ বিসংগতি হোৱাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে। আৰু এই সমস্যাক ৰুধিবলৈ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ দিব E20 জনতা পাৰ্টিয়ে। মোদী চৰকাৰৰ আৰু এগৰাকী মন্ত্ৰী নীতিন গাডকাৰীলৈ বাজিছে বিপদৰ ঘণ্টা। ককৰ'চ জনতা পাৰ্টিৰ দৰে E20 জনতা পাৰ্টিয়েও পাৰিব নেকি মোদী চৰকাৰক সেও মনাব? খহি পৰিব নেকি আৰু এখন চকী? ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰাজনৈতিক ভৱিষ্যত ককৰ'চে ধ্বংস কৰাৰ দৰে E20 জনতা পাৰ্টিয়েও কৰিব নেকি নীতিন গাডকাৰীৰ ৰাজনৈতিক ভৱিষ্যত? কোন কিমান কেনেকৈ লক্ষ্যত উপনীত হয় সেয়া ক'ব সময়ে। ইথানল মিশ্ৰিত পেট্ৰল বন্ধ কৰিব পাৰিবনে E20 জনতা পাৰ্টিয়ে? বাঘৰ দৰে গুজৰি থকা বিজেপিক ককৰ'চে যেনেদৰে ভয়ত কম্পমান কৰি হাৰ মনালে, তেনেদৰে পাৰিবনে E20 জনতা পাৰ্টিয়ে আন্দোলন কৰি দেশৰ জনতাই পৰা নতুন বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।